ফটো মৰা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলালোঁ ঘৰ আৰু এইফালে আছে আমাৰ খুৰী আৰু এয়া চুনিমা বা তো আৰু আমি এতিয়া ঘৰ যাবলৈ ওলাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব হাই ফ্ৰেণ্ডছ আৰু আমি যাবলৈ ওলালোঁ পিকনিক আৰু আজি আমি পাহাৰ যাম আৰু আমি পিকনিক যাবলৈ ৰেডি কৰিছোঁ আমি গৈ আছোঁ আৰু লগৰবিলাক আহি আছে আৰু আমি পাঁচজনীয়া খোজকাঢ়ি গৈ আছোঁ তো গাড়ী আহি পোৱা নাই আৰু আহিলোঁ আমি চাৰিআলিত পিকনিক বজাৰ কৰিবলৈ আৰু আহি পালে আমাৰ গাড়ী আমি গাড়ীত উঠিলোঁ আৰু এতিয়া আমি আলু পাহাৰ ফালে আৰু এয়া আমাৰ খুৰী ওলাই আহিলে আৰু এয়া অঞ্জলি বা ঘৰ হয় আৰু এয়া অঞ্জলি বা আহি পালে আমি এতিয়া আৰু এইফালে আছে চাংটিলাংছো বাপ্টিষ্ট চাৰ্চ আমি ইয়াতে নামিলোঁ আৰু আমাৰ গাড়ী নাযায় আগফালে তো ৰাস্তা বেয়া আছে আমি আহিছোঁ এয়া চাংটিলাংছো এয়া খোজকাঢ়ি আহি আছোঁ আৰু ইয়াৰ ৰাস্তা ইমান বোকা ৰাস্তা এইফালে গাড়ী যাবলৈ অসুবিধা হয় আৰু এইফালে আনো ঢেঁকী শাক ছিঙি আছে আৰু এইফালে আছে অঞ্জলি বা ঢেঁকী শাক ছিঙি আছে আৰু এইফালে আহি আছে আমাৰ বাকীবিলাক বইল খাবলৈ বনাই খাম তো আমি খোজকাঢ়ি গৈ আছোঁ এইফালে গাড়ী নোসোমায় ৰাস্তা বেয়া আৰু এইফালে আছে ধাননি পথাৰ আৰু মোৰ লগত আছে ভাইটি আৰু আজি আমি ফাৰ্ষ্ট গৈছোঁ চাংটিলাংছো আৰু ইফালে আছে লবৰ বাগান আৰু ইফালে আহিছে ইয়া পিকনিক খাবলৈ বাইক স্কুটি লৈ আহিছে আৰু বেলেগ পাৰ্টি আৰু ইফালে গাড়ী নোসোমায় আৰু ৰাস্তা গোটেই বোকা পানী হৈ গৈছে আমি আগবাঢ়ি আহিলোঁ লগৰবিলাকো আহি আছে আৰু পিছফালে আছে আৰু আমি আছোঁ এতিয়া কমলা বাগানত আৰু ইফালে জুম খেতি কৰিছে ধান আছে তিল গছ আছে আৰু কচু গছ আছে আৰু ইয়া বাঘ এজনী আহি আছে আৰু আমি খোৱা নাই খোজকাঢ়ি গৈ আছোঁ আৰু পিছফালে ইয়া বাঘ এজনী আহিছে আৰু মোৰ লগত আছে পাঞ্জলি আৰু এইফালে ইয়া পাহাৰৰ পৰা ইয়া পানী আহি আছে পাইপ পৰা আৰু ইয়াৰ পানীয়ে খায় তো আমি আহিলোঁ ইয়াতে ফটোজটো মাৰিলোঁ আৰু এইফালে জুম খেতি কৰে তো ইয়াতে ইয়া খোৱা মেলা ঘৰ বনা মেলা ইয়াতে কৰে এইফালে আছে পাহাৰৰ ৰঙালাও শাক আছে চুঙা ভাত বনাই আছে ন ইয়াত কি আছে ইয়াত পানো আছে ৰঙালাও আছে পাতো আছে আৰু এইফালে ৰঙালাও কাটিছে মাংস পেন মাংস লোকেল মুৰ্গী না আৰু এয়া আমি আহি পালোঁ আৰু আহি পাই আৰু অকণমান জিৰণি ঘৰত বহিলোঁ আৰু আমাক দিলে খাবলৈ কল আৰু পাহাৰীয়া কল এইফালে ইয়া চুঙাত গাহৰি মাংস বনাবলৈ ইয়া ৰেডি কৰিছে আৰু এইফালে জুই জ্বলাইছে চুঙাত বনাবলৈ আৰু দুগৰাকী আহিবলৈ বাকী আছিলে আৰু এয়া আহি পালে আৰু আমি পানী চানী দিলোঁ আৰু আমিও খালোঁ আমি চৌকা বনাইছিলোঁ আৰু চৌকাটো ভাঙি গ'ল আৰু আমাক ধুনীয়াকৈ চৌকা বনাই দিছে আৰু আমাৰ চৌকা বনোৱা হৈ গ'ল ইমান ধুনীয়া পানী ওপৰৰ পৰা আহি আছে আৰু মোৰ লগত আছে আনু আৰু ইফালে বনাই আছে বা চুঙাত গাহৰি মাংস পানী নিবলৈ গৈছোঁ ভাত বনাবলৈ পানী ল'বলৈ আহিলোঁ আৰু এয়া আমি ভাত বহালোঁ আৰু আমি ইয়াতে আহিলোঁ আমি চাউল ধুবলৈ আৰু খোৱা পানী ইয়াৰ পৰা লৈ যাম আমিও আৰু এয়া ক্ৰিষ্টিনা এয়া চাউল ধুই আছে আৰু ইফালে গাহৰি মাংস কাটি আছে আৰু এয়া ৰুমি বা আৰু অঞ্জলি বা এয়া বাকেট চাকেট লৈ পানী ল'বলৈ আহিলে ইয়াত পাহাৰত ৰুবা পাণ আৰু এইফালে কুকুৰা চাফা কৰি আছে আমি চাহ খাবলৈ বহিলোঁ ইয়াত চাহ বনাইছিলোঁ আৰু আহিলোঁ আমি ইয়া বা চুঙা কচু শাক আৰু ঢেঁকীয়া শাক বনাম তো আমি চুঙা ল'বলৈ আহিলোঁ বা চুঙা আৰু এতিয়া বনাম আমি গাহৰি মাংস আলু কেৰাহীৰ পৰা বনাম আৰু এইফালে আছে পিঁয়াজ আৰু ইফালে আছে ভোট জলকীয়া
আৰু আমি আলু মিক্স কৰিছোঁ গাহৰি মাংসৰ লগত। আৰু ইফালে গাহৰি মাংস, খৰিচা টেঙা আৰু আলু একেলগতে মিক্স কৰিছোঁ। আৰু আমাৰ গাহৰি মাংস হৈ গ'ল। আৰু ইফালে আছে কুকুৰা মাংস আৰু ইফালে গাহৰি মাংস চুঙাত বনোৱা হৈ গ'ল। আৰু ইফালে আছে ঢেকীয়া শাক আৰু লগতে আছে এয়া তিলীয়া কচু শাক, পাহাৰৰ হয়। আৰু আজি আমি চুঙাত বনাই খাম। আৰু আমি কাটি মেলি ধুলোঁ আৰু ধুই পেলাই ইয়াত থৈছোঁ। আৰু এতিয়া আমি নিমখ হালধি দিলোঁ আৰু খৰিচা টেঙাও দিলোঁ। আৰু আমি মিঠাতেল অলপমান দিলোঁ। আৰু এয়া ভোট জলকীয়া কাটি দিছোঁ। আৰু আমি ধনিয়া পাতো দিলোঁ। চুঙাত ভৰোৱা হৈ গ'ল। লোকেল কুকুৰা মাংস কেৰাহীৰ পৰা আমি বনাইছোঁ। আৰু ইফালে ভাত খাই আছে এয়া গাহৰি মাংস না? গাহৰি মাংস, চুঙা মাংস, মুৰ্গী মাংস এইটো খাই আছোঁ। কচু শাক আৰু ঢেকীয়া শাকৰ ইয়াত আমি চুঙাত দিছোঁ। আৰু এতিয়া জুই আৰু আমি বনাম বাঁহ চুঙাত জুহা চাউলৰ ভাত। আৰু এয়া মই চাউলটো ধুলোঁ আৰু এতিয়া পাতত দিছোঁ। আৰু আমি আজি জুহা চাউলৰ ভাত বনাই খাম বাঁহ চুঙাত ভৰোৱা হৈ গ'ল। আৰু এতিয়া পানী আমি দিছোঁ। চুঙাত ভাত সিজি আছে। এতিয়া আমি ভাত খাবলৈ আমি এতিয়া আৰম্ভ কৰিম। আৰু আমি বহিলোঁ ভাত খাবলৈ। আৰু আমি এতিয়া ভাত খাই আৰু আমাৰ যাবলৈ হ'ব। আৰু 3টা বাজি পাৰ হৈছে। আৰু ইফালে আছে টেঙা শাক, টেঙা, আৰু ইফালে আছে ভাত, আৰু ইফালে গাহৰি মাংস। তো আমি এতিয়া খাবলৈ আৰম্ভ কৰিম। আৰু আমাৰ ভাত ৰেডি। আৰু এতিয়া আমি ভাত খাবলৈ বহিলোঁ। আৰু আমি বাঁহ চুঙাত বনোৱা ঢেকীয়া শাক, কচু শাক আৰু এয়া সিজিলে। আৰু এতিয়া আমি খাবলৈ লৈছোঁ। আমি খোৱা আৰম্ভ কৰিলোঁ। আৰু আমি গোটেইকেইটা একেলগত বহি খাবলৈ আৰম্ভ কৰিলোঁ। আৰু আজি আমাৰ তৰকাৰী বহুত আছে। গাহৰি মাংস, কুকুৰা মাংস আৰু লগতে আছে শুকান মাছ আৰু টেঙা শাক। আৰু এইফালে আমি বনাইছোঁ কচু শাক আৰু ঢেকীয়া শাকৰ পিটিকা আৰু দালিও আছে। আৰু আমি যাবলৈ ওলালোঁ ঘৰ। আৰু এয়া আৰু আমি গ্ৰুপ হৈ আহিছিলোঁ। আৰু এইফালে মাংস আৰু আজি লৈ আহিছোঁ। বাই।